সর্বভারতীয় জাতীয় কংগ্রেস দলে উদয়পুরত একটা সংকল্প লৈছিল। এই সংকল্প উপলক্ষে উদয়পুরত এটা সংকল্প লৈছিল। সেই সংকল্প উপলক্ষে আজি আমাৰ গোটেই ভাৰতবৰ্ষত সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্দেশত ভাৰতবৰ্ষৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত ৭৫ কিলোমিটাৰ খোজকাঢ়ি পদযাত্ৰা আৰম্ভ কৰা হৈছে। সেই উপলক্ষে আমি যোৱা পৰহি লংকাত আমাৰ হোজাই জিলা কংগ্ৰেছৰ তত্ত্বাৱধানত লংকাত আমি প্ৰথমে এই পদযাত্ৰাটো আৰম্ভ কৰিছোঁ। তাৰপিছত আজি আমি যমুনামুখ সমষ্টি, কাইলৈ আকৌ হোজাই সমষ্টি, পৰহিলৈ আকৌ লামডিং সমষ্টি, এনেকৈ আমি তিনিটা সমষ্টি আমি কভাৰ কৰিম ৭৫ কিলোমিটাৰ। গতিকে সেই হিচাপে আমি সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্দেশত, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আপোনালোকে দেখা পাইছে বিভিন্ন সমষ্টিত, বিভিন্ন ব্লকত কংগ্ৰেছ দলৰ হাজাৰ হাজাৰ কৰ্মী। কাৰণ আজি ৭৫তম যিটো আমাৰ স্বাধীনতা দিৱস, এই স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ ভূমিকা আছিল সবাতকৈ বেছি। আৰু কংগ্ৰেছ দলে এই স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী, হাজাৰ হাজাৰ কংগ্ৰেছ নেতা জেলত গৈছিল, ফাঁচি কাটতো উমিছিল এই স্বাধীনতাৰ কাৰণে। গতিকে আজি চাওক, আজি মহিলা পুৰুষ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আজি ওলাই আহিছে যমুনামুখ সমষ্টিত। আমি এইখিনি কৰিছোঁ আৰু বাকী যিখিনি বাকী আছে আমি এইখিনি কৰিম। প্ৰেচিডেণ্ট আমাৰ জিলা কংগ্ৰেছৰ সভাপতি জিলা 3 দিনত, হোজাই জিলা 4 দিনত, 14 আগষ্টলৈকে একেবাৰে 4 দিনত আমি আমাৰ আজি অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে হোজাই জিলা কংগ্ৰেছ আৰু আমাৰ বিন্যাকান্দি ব্লক কংগ্ৰেছৰ সৌজন্যত আজি অসম আজাদী কা গৌৰৱময় যাত্ৰা আমি যমুনামুখ সমষ্টিত আজি ষ্টাৰ্টিং কৰিছোঁ। বাইপাছৰ পৰা ডবকা টাউন হৈ আপোনাৰ ষ্টেট বেংক হৈ আকৌ 5.5 কিলোমিটাৰ। আজি আমাৰ 15 কিলোমিটাৰ অতিক্ৰম কৰিম। আমি আজি ষ্টাৰ্টিং কৰিছোঁ 14 আগষ্টলৈকে। বাকীখিনি আমি 10 কিলোমিটাৰ জেগা আমি পদযাত্ৰাৰে যমুনামুখ সমষ্টিখন পাৰ কৰিম। আজি দেখা গৈছে বহুত বিজেপি কৰ্মীও আপোনালোকৰ নিৰ্বাচিত প্ৰতিনিধিও আপোনালোকৰ পদযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত। আমিতো এনেকৈ দেখা নাই, চব আমাৰ কংগ্ৰেছ কৰ্মীকো আমি আহ্বান কৰিছোঁ আহিবৰ কাৰণে। যদি কোনোবাই আমাক ভাল পাই আহিছে সিহঁতৰ কথা এইটো। আমি গোটেই প্ৰতি বছৰ আমি এইবিলাক কাৰ্যসূচী আমি কৰি থাকোঁ। এবাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানত হোজাই জিলা কংগ্ৰেছ কমিটিৰ সহযোগত আৰু ডবকা আৰু বিন্যাকান্দি ব্লক কংগ্ৰেছ কমিটিৰ সৌজন্যত আমি আজি যমুনামুখ সমষ্টিত পদযাত্ৰা কৰিছোঁ স্বাধীনতাৰ ৭৫ বৰ্ষ পূৰ্তি উপলক্ষে। এইটো পদযাত্ৰা অকলে শুধু অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে চলি আছে। যোৱা পৰহি আমাৰ হোজাই সমষ্টিৰ লংকাত এই কাৰ্যসূচী আমি পালন কৰিছোঁ। অহাকালি হোজাই সমষ্টিত হ'ব আৰু পৰহি লামডিং সমষ্টিত হ'ব। মিনিমাম 75 কিলোমিটাৰ, 75 কিলোমিটাৰ কৰিবই লাগিব। যদি আমি আৰু বেছি কৰিব পাৰোঁ সেইটো ভাল কথা। কাৰণ যিসকল আমাৰ মুক্তিযুঁজাৰুসকলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি এই স্বাধীনতা আনিছিলে, মই আজি এই যমুনামুখ সমষ্টিৰ পৰা তেখেতসকলক মই নমন কৰিছোঁ। আজি এই মাষ্টাৰদা সূৰ্য সেন আৰু আজি এটা বিশেষ দিন, ক্ষুদিৰাম বসু সকলোকে, ভাৰতবৰ্ষৰ সকলোকে সৰু আত্মত্যাগী আৰু শ্বহীদ আছিলে। আজিৰ দিনক তেখেতক ফাঁচি দিয়া হৈছিলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰাৰ কাৰণে। তেখেতৰ আত্মবলিদান কেতিয়াবা বৃথা নহয়। আজি যমুনামুখ সমষ্টি তথা লামডিং হোজাইৰ হাজাৰ হাজাৰ উদীয়মান যুৱক, আবাল বৃদ্ধ বনিতা সকলে ওলাই আহিছে স্বাধীনতাৰ যি আমাৰ সপোন আছিলে, আমি সপোন আমি পাইছোঁ। এইটো কাৰণে সকলোৱে ওলাই আহিছে। আমি স্বাধীনতা আকৌ উদযাপন কৰিছোঁ। ৭৫ বছৰ আমাৰ পূৰ্তি হৈছে, সেইটো কাৰণে ধন্যবাদ।